বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক যিসকল গ্ৰাহকে মিউচুৱেল ফাণ্ডত টকা ৰাখিবলৈ বিচাৰে তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ সুখবৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছো যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে অকনমান সময় উলিয়াই চেনেলটোৰ অন্যান্য ভিডিঅ'সমূহটো এবাৰ চকু ফুৰাব যদি ইনফৰমেশন সমূহ আপোনাৰ বাবে অকনমান দৰকাৰী বুলি অনুভৱ কৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব তে বন্ধুসকল এতিয়া আহিছো আজিৰ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন অৰ্থাৎ যিসকল গ্ৰাহকে মিউচুৱেল ফাণ্ডত টকা ৰাখিবলৈ বিচাৰে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ সুখবৰ জনাবলৈ লৈ আছো চাওক কি মিউচুৱেল ফাণ্ডত টকা জমা ৰাখিলে জমা কৰা টকা সোনকালেই বেছি হোৱাৰ সম্ভাৱনা আছে নেক্সট 5 পৰা 10 বছৰত কাৰণ বহু সংখ্যক গ্ৰাহকে ভুলকৈ মিউচুৱেল ফাণ্ড চয়েস কৰে পাছত তেওঁলোকৰ ফাণ্ডত টকাটো ভালকৈ গ্ৰোথ নহয় আৰু কিছু সংখ্যকে শুদ্ধকৈ মিউচুৱেল ফাণ্ড সিলেকশন কৰে ফলত তেওঁলোকৰ খুব কম সময়ৰ ভিতৰতে তেওঁলোকৰ ফাণ্ডত টকাটো ভালকৈ গ্ৰোথ হয় গতিকে আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে খুব সহজ সৰল ভাষাত জনাবলৈ যত্ন কৰিম যে কি মিউচুৱেল ফাণ্ডত আপোনালোকে টকা জমা কৰিলে নেক্সট 5 পৰা 10 বছৰত আপোনাৰ জমা টকা খুব সোনকালে গ্ৰোথ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তে জনাবলৈ লৈ আছো চাওক ইয়াৰ বাবে প্ৰথমতে আপোনালোকে জানিব লাগিব সেক্টৰ এই সেক্টৰৰ ইনফৰমেশনটো আপোনালোকে যদি জানি লয় তেতিয়া হলে আপোনালোকৰ যেটো ইনফৰমেশন জনাবলৈ গৈ আছো সেই ইনফৰমেশনটোত আউল নেলাগে তে বন্ধুসকল জনাবলৈ লৈ আছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু ইনফৰমেশনটো প্ৰকাশ হৈছিল এনেকৈ আপোনালোকৰ সন্মুখত লৈ আনিবলৈ দেখুৱাই আছো চাওক Instead of heavily investing in traditional sectors like banking, IT, FMCG, etc. এতিয়া কথা হল যে সেক্টৰ বুলি কলে বেংকিং এটা সেক্টৰ হ'ব পাৰে IT এটা সেক্টৰ হ'ব পাৰে FMCG এটা সেক্টৰ হ'ব পাৰে তে নিশ্চয় বুজি পাইছে সেক্টৰ মানে কি তে ইয়াতে কৈছে যে বেংকিং IT FMCG ত খুব হেভি কৈ ইনভেস্ট কৰে মানুহে যেটো ট্ৰেডিশনাল সিস্টেম আগৰে পৰা ইনভেস্ট কৰি আহিছে আৰু সেই ট্ৰেডিশনাল সিস্টেমটোৰ হলনি যদি এটা নতুন সেক্টৰ আপোনালোকে অনাগত 5 বা 10 বছৰৰ বাবে সিলেকশন কৰি লয় তেতিয়া হলে আপোনালোকৰ গ্ৰোথত এটা বুষ্ট আহিব বুলি হেহতিয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছিল জনাবলৈ যত্ন কৰি আছো চাওক ইনফৰমেশনটোৰ পাছৰ অংশটো focus on the following sectors for next decade considering high potential do some research and find good quality stock for each of these sectors to make better returns তে নিশ্চয় গম পাইছে যে অহা ডিকেডত নেক্সট দশকত যদি ভাল ৰিটাৰ্ণ পাবলৈ বিচাৰে তেতিয়া হলে গুড কোৱালিটিৰ ষ্টকত ইনভেস্ট কৰিব লাগিব বুলি কৈছে আৰু গুড কোৱালিটিৰ ষ্টকত কি মিউচুৱেল ফাণ্ডে ইনভেস্ট কৰিব বা কেনেকুৱা জনাবলৈ যত্ন কৰি আছো চাওক প্ৰথমতে হল যেটো আপোনালোকক কৈছিল যে সেক্টৰ চাৰিটা সেক্টৰ অতিকৈ বৰ্তমান সময়ত সম্ভাৱনাপূৰ্ণ বুলি হেহতিয়া গৱেষণাত প্ৰকাশ পাইছে here is the list of 4 sectors to look for আৰু এইখিনিতে আপোনালোকক জনাইছো যে যিসকল দৰ্শকে এই ভিডিঅটো আধাতে চাই এৰি দিব স্কিপ কৰি সম্পূৰ্ণ নকৰিব তেওঁলোকৰ কাৰণে কিন্তু এই গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহ আধৰুৱা হৈ ৰব গতিকে অকনমান নিজৰ সময় খৰচ কৰি হলেও এই গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহ জানিবলৈ যত্ন কৰিব অনাগত দিনত নিজৰে কামত আহিব তে বন্ধুসকল চাও জনাবলৈ যত্ন কৰিছো প্ৰথম বিষয়টো হল বা প্ৰথম সেক্টৰটো হল স্পেস সেক্টৰ Focus on companies engaged in satellites, subsystem, service, analytics, etc. এতিয়া খুব গুৰুত্বপূৰ্ণ সম্ভাৱনা সেক্টৰটো হল স্পেস সেক্টৰ স্পেস সেক্টৰৰ সৈতে জড়িত কি মিউচুৱেল ফাণ্ড আছে আপোনালোকে খুচৰিবলৈ যত্ন কৰক অনাগত দিনত আমাৰ ইয়াতে ভিডিঅ পাবলৈ আপোনালোকে সক্ষম হ'ব নিজাববীয়া আপোনালোকে ৰিসাৰ্চ আৰম্ভ কৰি দিয়ক তাৰ পাছত হল সেমিকন্ডাক্টৰ সেক্টৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে জাগিৰোডত টাটা কোম্পানীৰ এটা সেমিকন্ডাক্টৰ কোম্পানী স্থাপন কৰা হৈছে গতিকে নিশ্চয় এটা সম্ভাৱনাপূৰ্ণ সেক্টৰ বুলি হেহতিয়া গৱেষণাত প্ৰকাশ পাইছে অৰ্থাৎ সেমিকন্ডাক্টৰ সেক্টৰ ডিউ টু ইনক্ৰিজ অফ ডমেষ্টিক প্ৰডাকশন অফ স্মাৰ্টফোন ডিফেন্স ইকুইপমেন্টস ইলেক্ট্ৰিক ভেহিকলস etc
এই যে স্মাৰ্টফোন হওক বা ডিফেন্সৰ ইকুইপমেণ্ট হওক ইলেক্ট্ৰিক ভেহিকেল হওক এই গোটেইসমূহৰ যি ভিতৰৰ পাৰ্টছসমূহ ছেমি কণ্ডাক্টৰৰ ওপৰত নিৰ্ভৰ কৰে গতিকে ছেমি কণ্ডাক্টৰ ছেক্টৰটো অনাগত 5 বা 10 বছৰৰ বাবে অতিকৈ এটা সম্ভাৱনাপূৰ্ণ ছেক্টৰ বুলি শেহতীয়া গৱেষণাত প্ৰকাশ হৈছে ইয়াৰ পাছৰটো দেখুৱাই আছো চাওক ডিফেন্স ছেক্টৰ ইণ্ডিয়া ইজ এগ্ৰেছিভলি pushing for the Indianization of defense components and increase its exports. Then নিশ্চয় গম পাইছে যে ভাৰতৰ বৰ্তমান ডিফেন্স ব্যৱস্থাটো খুব এগ্ৰেছিভলি গ্ৰ' কৰি আছে আৰু খুব তাতে ইনভেষ্টমেণ্ট আহি আছে গতিকে অনাগত নেক্সট 5 বা 10 বছৰৰ বাবে ডিফেন্স ছেক্টৰটো অতিকৈ এটা গুৰুত্বপূৰ্ণ ছেক্টৰ বুলি বিবেচিত হৈছে আৰু যিসকল গ্ৰাহকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবলৈ বিচাৰে সেই মিউচুৱেল ফাণ্ডটোৱে এই কেইটা ছেক্টৰত ইনভেষ্ট কৰিছে নে নাই আপোনালোকে এবাৰ খবৰ ৰাখিব বা বিচাৰ খুচাৰ কৰিব তেতিয়া আপোনালোকৰ গ্ৰোথটো আপোনালোকে দেখিবলৈ সক্ষম হ'ব তাৰ পিছত চাওক দেখাবলৈ যত্ন কৰি আছো নেক্সট হল ডাটা সেন্টাৰ ডিউ টু ইনক্ৰিজিং পেনিট্ৰেশ্যন অফ AI ক্লাউড কম্পিউটিং ফিনটেক সাৰ্ভিসেছ এটসেট্ৰা তে নিশ্চয় গম পাইছে যে যিমানেই দিন আগবাঢ়ি গৈ আছে সিমানেই নতুন নতুন ফিনটেক কোম্পানীবিলাক আহি আছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ব্যৱহাৰ খুব ক্ৰমান্বয়ে বেছি হৈ গৈ আছে ক্লাউড কম্পিউটিং হৈ আছে অৰ্থাৎ যিবিলাক জমেটো সুইগি এবিলাক বিভিন্ন ধৰণৰ যিবিলাক এডভান্টেজ কোম্পানীবিলাক আহি আছে এই গোটেইসমূহ কোম্পানীসমূহৰ ডাটা নিৰ্ভৰ কৰি আছে ডাটা সেন্টাৰৰ ওপৰত গতিকে আপোনালোকে বিচাৰ কৰক যে যিসমূহ মিউচুৱেল ফাণ্ডে এই ডাটা সেন্টাৰৰ ষ্টকসমূহত ইনভেষ্ট কৰিব অনাগত 5 বা 10 বছৰত তেওঁলোকৰ গ্ৰোথটো তেওঁলোকে নিজেই অনুভৱ কৰিবলৈ সক্ষম হ'ব তে বন্ধুসকল চাৰিটা গুৰুত্বপূৰ্ণ ছেক্টৰৰ বিষয়ে শেহতীয়া গৱেষণাত প্ৰকাশ পালে আৰু আপোনালোকৰ সুবিধা হওক বুলি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিলো যদিও সময় অকণমান বেছিকৈ লাগিলে আপোনালোকৰ অকণমান হ'লেও সহায় হ'ব বুলি আশা কৰিছো ইনফৰমেশ্যনটো যদি ভাল লাগিছে এবাৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব